গেটৱে একাডেমীৰ সৌ ছোৱালীজনী কবি হৃদয় বৈশ্য। গেটৱে একাডেমীৰ সৌ ছোৱালীজনী নামটো চাগে জানাই নহয়। যেতিয়া তাই মহাবিদ্যালয়লৈ আহে ৰাতিপুৱা ৯ বজাৰ ক্লাছটো কৰিবলৈ, তেতিয়া তাইৰ খোজত সৰি পৰা কৃষ্ণচূড়াৰ ফুলবোৰেও প্ৰাণ পাই উঠে। কলেজ ছুটিৰ পিছত তাই যেতিয়া বাইহাটা চাৰিআলিৰ ফুটপাথত যৌৱনৰ সুবাস অকন্দি খৰখৰকৈ গাভৰু খোজেৰে যায়, তেতিয়া মোৰ হৃদয়ত ভালপোৱাৰ জংকাৰ শুনিবলৈ পাওঁ। তাই দুটি ওঠৰ হাঁহিটিয়ে মোক এখন বাহিৰৰ জগতলৈ লৈ যায়, য'ত থাকি মাথো মোৰ একপক্ষ প্ৰেমৰ প্ৰেমিকাজনী আৰু মই। মোৰ দুই ওঠ কঁপাই ভালপোৱাৰ ভাষাৰে ক'ব মন যায়, দেহা তুমি মোক ভাল পোৱানে? কিন্তু দুৰ্বল হৃদয়খনৰ অমান্তি, হয়তো তুমিও কাৰোবাৰ প্ৰেমত পৰিলা চাগে।